হঠাৎ যে গাড়ীখন ৰখাই দিলা অনিমেশ কিয় এইজন মানুহ পৰি আছে মই চাই আহো তই ৰচোন তুমি চাই আহা গোটেইখন দেখোন তেজ ওলাইছে মই পানীটো লৈ আহি আছো আৰু খুৰা আপুনি অলপ ৰ'ব দে ঐ পানীৰ বটলটো লৈ আহ ৰবা মই গৈ আছো তহঁতে মোক কিয় শুনিছে আমি খুন্দোৱা নাই খুৰা আপুনি নিজে পৰি আছিল নাই নাই মই নিজে পঢ়া তহঁতে খুন্দে খুৰা আপুনি নিজে কৰিছে আমি তাৰ পৰা দেখা পাইছো নাই 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 মই নিজে পঢ়া নাই আপুনি চোন মদ খাই আহিছে মই মদ খোৱা নাই অনিমেশ খুৰাক আমি মেডিকেললৈ বল তাকেইতো নাই নাই মোক মেডিকেললৈ নিব নালাগে মই কলা আপাক ফোন কৰি আছো মই কলা আপাক ফোন কৰি আছো আপুনি আপোনাৰ ল'ৰাক ফোন কৰিব কৰক তেওঁ আপোনাকে গাড়ী পাৰিব কাৰণ আপুনি মদ খাই গাড়ী চলাইছে হেল্ল' ঐ কলা আপা মোক ইয়াতে ৰাস্তাত খুন্দে থৈছিয়াম দে কেইটামান চলি তই একেলগে আছো দে তাড়াতাড়ি মতে আছো খুৰা আপুনি ভুল বুজিছে তাকেইতো আপোনাৰ ল'ৰা আহক তেতিয়া বুজি পাব আপোনাকেই গালি পাৰিব আপোনাৰ ল'ৰাই হ'ব হ'ব আগতে সি আহি লওক ঐ কিয় ফোন কৰিছিলি কলাপা ইয়াতে দিয়ে মোক খুন্দেছি তহঁতে কি অভদ্ৰ নেকি আমাৰ ইয়াতে দাদাগিৰি দেখাবি হা বাই মাৰ বুকুতে খুন্দিয়াই স্বাধীন দেশৰ হৈ উপৰাধী সেউজ পথাদিনেৰো ভেটিনেৰো জীৱন দিম লুইত পাৰৰ ডেকা আমি অস্ত্ৰ ধৰিম লাচিতৰে আইৰ বাবে বুকুখনি মাথো চপিছে আইৰ বাবে ল'ৰা আমি গোটেই মখাবৰ বগীয়া মন উৰি ফুৰে ধেমেলীয়া পিছে নহয় বুজিছনে দুৰ্ভগীয়া আমাৰো আছে অভিযোগ ভাৱ একে মানুহ একে স্বভাৱ পিছে হাতাবতি বহি নাথাকো হাঁহিৰে দিম আমি চকু পানীকে জবাব বেটি